নমস্কাৰ স্বাগত জনাইছোঁ আপোনাক এমএথ এডুকেয়াৰ আছাম চেণ্ট্ৰেললৈ গতিকে আপোনালোকে হয়তো বৰ্তমান ৱেইট কৰি আছিলে যে যোনটো DW ৰেগুলাৰ পোষ্টৰ যোনটো মেৰিট লিষ্ট হয় সেই লিষ্টটো কেতিয়া ওলাব গতিকে আজি আহিছে এটা নটিচ আৰু এই নটিচটো প্ৰকাশ পাইছে কোনো অফিচিয়েল সাইটত প্ৰকাশ পোৱা নাই এই নটিচটো আহিছে আসাম ট্ৰিবিউনত হয় আসাম ট্ৰিবিউন পেপাৰত এই নটিচটো প্ৰকাশ পাইছে গতিকে এই নটিচটোত কি লিখা আছে আমি সকলোখিনি কথা আমি জানি লওঁ ইয়াত লিখিছে যে ইট ইজ ফৰ information to all concerned that the provisional select list of candidates for recruitment to the post of regular teacher of LP and UP schools against the DW Assam advertisement number advertisement number published on date and লিখিছে যে will be published from the 24th March 2020 অৰ্থাৎ যোনটো provisional select list হয় এই এডভাৰটাইজমেণ্টৰ হেতু প্ৰকাশ পাব 24 মাৰ্চ will be published from the বুলি কৈছে that means যে 24 তাৰিখৰ পৰা এখনকে প্ৰকাশ পাব যে 24 তাৰিখে প্ৰকাশ হ'ব তেনেকুৱা নহয় গতিকে আপোনালোকে অলপ ৱেইট কৰিব 24 তাৰিখে কৈছে যেতিয়া হয়তো গোটেইখন লিষ্ট প্ৰকাশ পাওঁতে হয়তো গোটেই মাহ 30 তাৰিখো পাই যাব পাৰে গতিকে আপোনালোকে ধৰি ল'ব পাৰে যে এইটো মাহৰ ভিতৰতে আপোনাৰ যোনটো লিষ্ট হয় সেই লিষ্টটো আপুনি পাই যাব আৰু লিষ্ট প্ৰকাশ পাব www.dw.assam.gov.in যোনটো DW অফিচিয়েল ৱেবছাইটত হয় ইয়াত আৰু কিছুমান গুৰুত্বপূৰ্ণ কথা লিখিছে গতিকে আপোনালোকে ভিডিঅ' লাষ্টলৈকে চাব স্কিপ নকৰিব ইয়াত কৈছে যে দ্য কেণ্ডিডেটছ হু হেভ এপ্লাইড ফৰ দ্য ৰেগুলাৰ ভেকেণ্ট পোষ্ট অফ টিচাৰ ইন LP and UP স্কুল are requested to go through the website dw.assam.gov.in for the provisional select list গতিকে এই লিষ্টটো পাবলৈ আপুনি এইটো ৱেবছাইটত যাব লাগিব ইয়াত কৈছে however the final result of the selection process যোনটো ফাইনেল লিষ্ট হয় কিন্তু ফাইনেল যোনটো লিষ্ট হয় will be declared after receiving the leave of the honorable high court আমাৰ হাই কোৰ্টৰ কেইটামান কেছ আছিলে সেই কেছকেইটা যেতিয়া ডিক্লেয়াৰ কৰিব বা সেই কেছকেইটাৰ পৰা যেতিয়া আমাৰ এই যোনটো কেছ হয় সেই কেছটোৰ পৰা যদি যেতিয়া ডিক্লেয়াৰ হ'ব এই কেছটো যেতিয়া উঠি যাব তেতিয়াহে ফাইনেল মেৰিট লিষ্টটো তেওঁলোকে প্ৰকাশ কৰিব গতিকে এই প্ৰভিজনেল মেৰিট লিষ্টটোত যে ফাইনেল হেতু নহয় লিখিছে যে the candidates cannot claim for appointing in the post of regular teacher based upon the fact that their names have appeared in the provisional select list. The provisional select list is published only for accepting any claim. যোনটো provisional select list হয় এইটো কাৰণে পাব্লিছ কৰা হ'ব যদিহে কিবা যদি ক্লেইম কৰিব বিচাৰে যদি সাপোজ আপোনাৰ নামটো আহিব লগা আছিলে ইমানটো ভিতৰত কিন্তু নাহিলে সাপোজ আপোনাৰ ওভাৰঅল মাৰ্কছ আছিলে 220 কিন্তু মেৰিট লিষ্টত আহিছে আপোনাৰ 205 10 তেনেকৈ যদি কিবা যদি খেলিমেলি হয় সেইটো আপুনি ক্লেইম কৰিব পাৰে বা অবজেকশ্যন কৰিব পাৰে লিখিছে যে অবজেকশ্যন ফ্ৰম দ্য কেণ্ডিডেটছ the claims and objection received from the candidates the provisional select list will not be considered as the final result of the selection process গতিকে এই provisional selection নাম আহিলে বুলি যে আপুনি চাকৰি পাব তেনেকুৱা নহয় এইটো জাস্ট আপোনাৰ যোনটো ডাটা হয় যিবোৰ আপুনি দিছিলে সেইবোৰ কাৰেক্ট হয় নে নহয় সেইটো জাস্ট আপোনাক শ্ব' কৰিবলৈহে এখন লিষ্ট প্ৰকাশ কৰা হ'ব গতিকে যদি কিবা খেলিমেলি যদি পায় আপোনাৰ ভাবমতে যদি নামটো নাহে তেন্তে আপুনি ক্লেইম কৰিব পাৰিব ইয়াত কৈছে The final result of the selection process will be published after meaning the claim and objection submitted by the candidates. An appointment will be made towards the candidates whose names have appeared in the final select list, and the same will be declared after receiving the leave of the court of the following high court cases. আৰু এইদৰে তেওঁলোকে সময় দিব যদি কোনো ধৰণৰ ক্লেইম বা কেণ্ডিডেটসকলৰ ক্লেইম বা অবজেকশ্যনখিনি সাবমিট কৰাৰ পিছত বা সাবমিট সেইখিনি শুধৰোৱাৰ পিছত যেতিয়া হাই কোৰ্টে যোনটো লিভ দিব মানে কেছকেইটা উঠাই ল'ব তেতিয়া আপোনাৰ যোনটো ফাইনেল মেৰিট লিষ্টটো পাই যাব ইয়াত হাই কোৰ্টৰ বৰ্তমান 15টা কেছ পেণ্ডিং হৈ আছে গতিকে এই কেছকেইটাৰ কথা মই ইমান নকওঁ একেবাৰে লাষ্টত লিখিছে এনি স্পেচিফিক কুৱেৰি ইন এছপেক্ট অফ দ্য প্ৰভিজনেল চেলেক্ট লিষ্ট চেল অনলি বি ছাবমিটেড অনলাইন গতিকে যদি কিবা কুৱেৰি থাকে বা কিবা অবজেকশ্যন থাকে সেইবোৰ আপুনি অনলাইনহে ছাবমিট কৰিব পাৰিব থ্ৰু দ্য অফিচিয়েল ৱেবছাইট dw.assam.gov.in only within 2 days from the date of publications of the provisional select list গতিকে provisional list ওলোৱাৰ দুদিনহে হ'ব পাব গতিকে দুদিনৰ ভিতৰতে আপোনালোকে যদি কিবা ক্লেইম অবজেকশ্যন থাকে আপুনি ধুনীয়াকৈ মানে DW ৱেবছাইটত আপুনি অনলাইন সেইটো ক্লেইম কৰিব পাৰিব কিন্তু অফিচিয়েলি বা অফলাইন তেনে কোনো কাম নহয়
গতিকে লিখিছে যে নো অফলাইন কোৱাৰি উইল বি এক্সেপ্টেড ইন দ্য ৰিগাৰ্ড গতিকে অফিচিয়েলি অফলাইন একো কাম নহয় ইয়াত লাষ্টত লিখিছে যে দ্য এপইণ্টমেণ্ট উইল বি গিভেন অনলি দ্য কেণ্ডিডেট হুজ নেমছ হেভ ৰিপ্ৰেজেণ্ট দ্য ফাইনেল চিলেক্ট লিষ্ট গতিকে ফাইনেল চিলেক্ট লিষ্টত যিসকল কেণ্ডিডেটৰ নাম আহিব তেওঁলোকৰহে জব পোৱাটো চিয়'ৰ হ'ব গতিকে দিছ হেজ দ্য এপ্ৰুভ অফ দ্য গভৰ্ণমেণ্ট ফাইল নম্বৰ PMA ডেটেড 17/3/2020 গতিকে লিখিছে যে ডাইৰেক্টৰ এলিমেণ্টাৰী এডুকেশ্যন আছাম কাহিলীপাৰাৰ তৰফৰ পৰা এখন লিষ্ট আহিছে গতিকে আপোনাক ক'ব পাৰে এতিয়া চিয়'ৰ হৈছে যে আপুনি ইয়াত কোৱা মতেতো 24 মাৰ্চৰ পৰা লিষ্ট উলিয়াব গতিকে ডেট মিনছ যে গোটেই অল ডিষ্ট্ৰিক্টৰ ওলাওঁতে 30 তাৰিখমান পাই যাব গতিকে এইটো চিয়'ৰ হৈছে যে প্ৰভিজনেল মেৰিট লিষ্ট আপুনি মাৰ্চৰ ভিতৰতে 100% পাব গতিকে অফিচিয়েল নটিচ দিছে যেতিয়া নিশ্চয় দিব গতিকে কোনো ধৰণৰ চিন্তা আপোনালোকে নকৰিব আৰু আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পালে গতিকে প্ৰভিজনেল মেৰিট লিষ্টত দুদিন সময় পাব এই দুদিনৰ ভিতৰত আপোনালোকে আপোনাৰ যদি কিবা ক্লেইম এক্সন থাকে আপুনি অনলাইন ক্লেইম কৰিব পাৰিব আৰু এই কেছকেইটাৰ কথা কৈছে ইয়াত পেণ্ডিং হৈ আছে গতিকে এই কেছ 15টা উঠি যোৱাৰ পিছতে আপোনাৰ যোনটো ফাইনেল মেৰিট লিষ্ট উলিয়াব আৰু তাৰপিছতে আপুনি জবটো পাবলৈ সক্ষম হ'ব থেংক ইউ কেনেকুৱা ভিডিঅ'টো জনাব আপোনাৰ ফ্ৰেণ্ডসকলৰ লগত সকলোৰে লগত শ্বেয়াৰ কৰি দিয়ক চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ অল দ্য বেষ্ট